नमस्कार फ्रेंड्स আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো এনএস টিপস এণ্ড ফাৰ্মিঙলৈ। তো ফ্ৰেণ্ডছ আজি মই আপোনালোকক এটা সৰু এটা লোকেল মুৰ্গী ফাৰ্ম দেখুৱাম বুলি আহিছোঁ আৰু আমাৰ গাঁৱৰে প্ৰদীপ ভাই এই ভাইটি এটা গাঁৱতে এটা সৰু মুকলিকৈ লোকেল ফাৰ্ম কৰি আছে, মুকলিকৈ পুহি আছে। তো আপোনালোকক মই সেইটো দেখাম বুলি আহিছোঁ। তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকিব। তো তেতে ব্লগ ফাৰ্মখনৰ ভিতৰলৈ যাওঁ। এতিয়া মই ফাৰ্মৰ ভিতৰ ফালে সোমাই গৈ আছোঁ। কুকুৰাবিলাক এদৰে বাহিৰত মুকলিকৈ চৰি আছে। ইয়াত প্ৰায় 300টামান মুৰ্গী আছে আৰু বেছিভাগ মাইকী কুকুৰাহে ৰখা হৈছে, কাৰণ এই মাইকী কুকুৰাৰ পৰা পোৱালি প্ৰডাকশ্যন কৰা হ'ব। কুকুৰাবিলাক চাৰিওফালে চৰিব গৈছে কাৰণে এতিয়া মই আপোনালোকক গোটেই কুকুৰাখিনি একেলগে দেখুৱাব পৰা নাই। আৰু ইয়াত এটা কুকুৰাৰ কাৰণে সৰু ঘৰ বনোৱা হৈছে, যাতে ৰাতি হলে ইয়াত আহি গোটেই কুকুৰাখিনি সোমাই বহে। কেৱল ৰাতিয়ে নহয়, বৰষুণ হলে বা বেছিকৈ গৰম হলেও ইয়াত আহি বহে। কেইটামান মুৰ্গীয়ে কণী দিবলৈ বহি আছে, এইটো আপোনালোকে চাব পাৰিব, দেখা গৈ আছে। ইয়াত প্ৰায় 5 বিঘামান মাটি আছে আৰু গোটেইখিনিত তামোল গছ লগোৱা হৈছে। বাগানৰ চাৰিওফালে এইদৰে বজাৰৰ পৰা নেট কিনি আনি লগোৱা হৈছে, যাতে এই বাউণ্ডাৰীৰ পৰা এটা কুকুৰা বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু বেলেগৰ কুকুৰাও ইয়াৰ ভিতৰত সোমাই নাহে। এই বেৰ দিয়া নেটৰ হাইট 9 ফুট কৰা হৈছে। এটা 4.5 ফুটৰ হয়, দুটাকৈ নেট জইন কৰি বাউণ্ডাৰী বেৰ লগোৱা হৈছে। আৰু লগতে তামোল বাগানৰ ভিতৰত মাজে মাজে এইদৰে নেমু টেঙা গছো ৰোৱা হৈছে। ইয়াত প্ৰায় 40টামান গছ নেমু টেঙাৰ আছে। ইয়াৰ পৰা নেমু টেঙা বিক্ৰী কৰিও প্ৰদীপ ভাইটিয়ে বছৰি ভাল টকা উপাৰ্জন কৰি আছে। আমাৰ ইয়াত লোকেল বজাৰত আমি 10 টকাত 3টা কৰি বিক্ৰী কৰা হয়, আৰু যদি পাইকাৰীক আমি হোলচেল ৰেটত বিক্ৰী কৰোঁ তেন্তে পাইকাৰীয়ে পাৰ পিস 1 টকা বা 1.5 টকা কৰি কিনি লৈ যায়। আৰু ইয়াত কেইজোপামান কচু লগাইছে খাবৰ কাৰণে, চাই লওক ফ্ৰেণ্ডছ। এইটো তো বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে ব্ৰইলাৰ কয়লাৰ কুকুৰাৰ তুলনাত লোকেল কুকুৰাৰ ভ্যালু কিমান বেছি আছে বুলি। আমাৰ এৰিয়াত গোটা জিন্দা কুকুৰাৰ বৰ্তমান দাম 280 টকাৰ পৰা 300 টকা, এইটো আমি বেপাৰীক বিক্ৰী কৰিলে পাওঁ। আৰু যদি আমি দোকানৰ পৰা কটা মাংস কিনিব লগা হয় তেন্তে 450 পাৰ কেজি হিচাপে কিনিব লগা হয়। বন্ধুসকল, আপোনালোকেও আমাক এবাৰ জনাই দিবচোন, আপোনালোকৰ অঞ্চলত লোকেল কুকুৰাৰ দাম কিমান টকাকৈ চলি আছে। ভিডিঅ'টো শেষ কৰাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকল বন্ধু বান্ধৱী মোৰ চেনেলত নতুনকৈ আহিছে আৰু প্ৰথমবাৰ ভিডিঅ'টো চাই আছে তেওঁলোকেও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।